যিমান ছাবস্ক্ৰাইবাৰ আছে তাৰ পৰা আধা ছাবস্ক্ৰাইবাৰে মোক আধাতকৈ বেছি মোক ছাপোৰ্ট কৰি আছে আৰু কৈ আছে তুমি এইবিলাক ভাবি নাথাকিবা, হৈয়ে থাকে, বাদ দিয়া, বনাই থাকা। কিন্তু গাইজ যিখিনি মানে মোৰ লগত হ'ল, মানে যোনটো হ'ল মানে মই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ যে মোৰ লগত ইমান ডাঙৰ ডাঙৰ দুটা মানে কেছ হৈ গ'ল, কিমান হেৰেছমেণ্ট পাইছিলোঁ। মানে এনেকুৱা লাগিছিল, কথাটো হৈছে আপোনাৰ যোৱা মাহৰ কথা। তো মই ভিডিঅ'টো আপলোড কৰিছিলোঁ, মিনিমাম 3 দিনৰ ভিতৰত ভিডিঅ'টো ভাইৰেল হৈ গৈছিল আৰু এতিয়া মোৰ নামত এটা কেছ হৈছিল। চ' মোক তাৰপিছত মানে থানাৰ পৰা মাতিলে। তো তাৰপিছত দিনটোৰ ভিতৰত 30-40টা ফোন আহে আনন'ন নাম্বাৰত। তো ফোন মাৰি কেনে অকল মানে গালি দিয়ে, কিবা কিবি গালি পাৰিছিল। তো মই তাৰমানে সিহঁতক একো ক'ব পৰা নাছিলোঁ, মই ভিতৰৰ পৰা ভাঙি গৈছিলোঁ। তো বহুত নিজকে মানে আনিলোঁ আৰু এতিয়া ভাবিছিলোঁ যে মই ভিডিঅ' নবনাওঁ, ৰ'ষ্ট নকৰোঁ আৰু। বাট তোমালোকৰ যিখিনি মানে জোচ আৰু মানে যিখিনি মানে তোমালোকে ছাপোৰ্ট কৰি আছা, সেই ছাপোৰ্টে মই জানো মোক আৰু বহুত আগুৱাই লৈ যাব। কিন্তু মোৰ জীৱনটো আধা শেষ হৈ গ'ল আজি। চ' গাইজ এইখিনিয়ে ক'ব লগা আছিলে মোৰ কথা। তো গাইজ যদি তোমালোকে মোক ছাপোৰ্ট কৰা তো প্লিজ কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিবা। আৰু মই তাৰ কাৰণে তাৰমানে মোৰ চিমখন ভাঙিব লগা হ'ল। তো মই তাৰমানে এইবিলাক হেৰেছমেণ্ট পাই নিজে মানে ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ। মানে উঠি অহাটো বহুতে টান আছিলে। মই মানে এনেকুৱা ভাবিছিলোঁ যে মই মৰি যাওঁ, মোৰ আৰু লাইফটোত একোৱে নাছিলে, যে এনেকুৱা হৈ গৈছিলে লাইফত, এনেকুৱা দেখা নাছিলে। তো গাইজ তোমালোকৰ ছাপোৰ্টে মৰমে আজি মোক এনেকুৱা ৰাখিছে, ইমানখিনিত ৰাখিছে। তো গাইজ আশা কৰোঁ আগলৈকে তোমালোকে এনেকাই ছাপোৰ্ট কৰি থাকিবা। তো যদি এতিয়া বহুতখিনি ভালে আছে, চাওক নতুন ভিডিঅ' বনাম বাৰু, নবনোৱা নহয়। মানে বহুতে ভাঙি পৰিছোঁ, অলপতো মটিভেট হ'ব লাগিব, তাৰপিছত ভিডিঅ'টো বনাব পাৰিম। তো গাইজ মোৰ কথাটো ক'লোঁ। তো তোমালোকে কমেণ্ট বক্সত জনাবা যে মই কি কৰিলে ভাল হ'ব। তো গাইজ আশা কৰোঁ তোমালোকে চবেই ভালে থাকা আৰু বাই বাই। হ'ব পাৰে মোৰ এইটো লাষ্ট ভিডিঅ' হ'ব পাৰে। চ' চাওঁ গাইজ।